বসন্ত পঞ্চমী আমাৰ এই বছৰ পৰিছে ২৬ জানুৱাৰীত। ২৬ জানুৱাৰীৰ দিনা সৰস্বতী পূজাৰ বসন্ত পঞ্চমী তিথিত যিহেতু কৰা হয়, সৰস্বতী পূজাৰ দিনাখনেই আমি যিকোনো নিয়ম কৰিব পাৰোঁ, বিদ্যা আৰম্ভ কৰাব পাৰোঁ। বহুত এনেকুৱা আছে, মই আজি ভিডিঅ'টো শেষলৈকে চাই থাকক। বিবাহৰ পৰা লৈ পেলাই সন্তানৰ ভৱিষ্যতলৈকে সকলোখিনি মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাওক যে সৰস্বতী পূজাৰ দিনা অৰ্থাৎ বসন্ত পঞ্চমীৰ দিনা আমি কিদৰে মাৰ আশীৰ্বাদ লৈ আমাৰ জীৱনটো বিভিন্ন ফালৰ পৰা সুখী কৰিব পাৰোঁ, সফল কৰিব পাৰোঁ। বিদ্যা আৰু বুদ্ধিৰ লগতে সংগীত কলাৰ লগত জড়িত থকা সকলেও মা সৰস্বতীৰ আৰাধনা কৰিব লাগে। তাৰোপৰি আজি মই আপোনালোকক বিবাহৰ ক্ষেত্ৰত কিদৰে আমি মা সৰস্বতীৰ আশীৰ্বাদ, সৰস্বতী পূজাৰ দিনা বিবাহ হ'লে অতি শুভ, কোনো নোচোৱাকৈ বিবাহ কৰাব পাৰে আৰু সেই বিবাহখন অতি সফল হয় আৰু খুব সুন্দৰভাৱে তেওঁলোকৰ জীৱনটো অতিবাহিত হয়। গতিকে কিদৰে সৰস্বতী পূজাৰ দিনাখনো বিবাহত বহিব পাৰি একো নোচোৱাকৈ, তাৰ বিষয়েও মই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। তাৰোপৰি স্বামী স্ত্ৰীৰ মাজৰ সম্বন্ধ যদি খুব ভাল কৰিব বিচাৰে, অটুট ৰাখিব বিচাৰে, তেওঁলোকৰ যদি পাৰিবাৰিক অশান্তি হৈ আছে, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে মা সৰস্বতী পূজাৰ দিনাখন কিদৰে কিছু নিয়ম কৰি পেলাই নিজৰ জীৱনটো ভাল কৰিব পাৰে। কিবা যদি হাই কাজিয়া, দন হাই কাজিয়া পাৰিবাৰিক জীৱনত হৈ আছে, সেইখিনিও ঠিক কৰিব পাৰি। সেইবাবেই মই ভিডিঅ'টো বনাইছোঁ, আপোনালোকৰ যথেষ্ট উপকাৰ হ'ব। ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু শেষত মই সময়টো কৈ দিম, কেইটা বজাৰ পৰা কেইটা বজালৈকে সেইদিনাখন সৰস্বতী পূজাৰ তিথিটো থাকিব। গতিকে বন্ধুসকল চাওক আৰু আপোনালোকৰ নিজৰ চেনেল জ্যোতিষ ইনফৰমেশ্যন লিংক ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু কমেণ্ট কৰক। সৰস্বতী পূজাৰ দিনাখন ফাকুৱা দি যি আমি ৰং খেলোঁ, হোলীৰ দিনাখন ৰঙা আৰু গুলপীয়া ৰঙেদি কামদেৱৰ আৰু ৰতিৰ পূজা কৰক। হয়, কামদেৱ আৰু ৰতিৰ সেইদিনাখন পূজা কৰিলে মানে পতি পত্নীৰ মাজৰ সম্পৰ্কৰ লগতে প্ৰেম বিবাহ যদি কোনোবাই কৰিব বিচাৰিছে, খুব সোনকালে তেওঁলোকৰ প্ৰেম বিবাহ হ'ব আৰু তেওঁলোকৰ যি বিবাহ হ'ব, এই বিবাহ স্থায়ী হ'ব, দীৰ্ঘময়ী হ'ব আৰু সুখৰ হ'ব। সৰস্বতী পূজাৰ দিনাখন একো নোচোৱাকৈ, সময় নোচোৱাকৈ, অকল বসন্ত পঞ্চমী সময়খিনিৰ ভিতৰত যদি আপোনালোকে বিবাহ কৰে, সেইদিনাখন যদি আপোনালোকে বিবাহত বহিব পাৰে, তেতিয়াহ'লে খুব ভাল আৰু খুব সুখৰ হয় সেই সংসাৰখন। কামদেৱৰ পূজা কৰোঁতে মই ক'লোৱে ৰঙৰ পূজা কৰক আৰু বিভিন্ন ফুলেৰে পূজা কৰক, বিভিন্ন ধৰণৰ ফুলেৰে আৰু ৰঙা আৰু গুলপীয়া ৰঙৰ যি কালাৰ আছে, ফাকুৱাৰ ৰং, সেইদি পূজা কৰক। কামদেৱে আপোনালোকৰ যি স্বামী স্ত্ৰীৰ মাজৰ সম্পৰ্কটো বহুত অটুট ৰাখে, বহুত সুখৰ হয় আৰু প্ৰেম বিবাহ সেইদিনাখন কৰক আৰু প্ৰেম দীৰ্ঘস্থায়ী হ'ব, দীৰ্ঘময়ী হ'বৰ কাৰণে কোনোবাই যদি ভাল পাই আছে, প্ৰেমত পৰি আছে, তেওঁলোকৰ প্ৰেমটো সদায় সুদৃঢ় হ'ব, সুখৰ হ'ব, তেওঁলোকৰ প্ৰেমটো নাভাঙে আৰু ভৱিষ্যত জীৱনত তেওঁলোকৰ বিবাহ হ'ব। গতিকে সৰস্বতী পূজাৰ দিনাখন মাৰ আশীৰ্বাদ পোৱাৰ লগতে ৰতি আৰু কামদেৱৰ পূজা কৰি পেলাই নিজৰ প্ৰেম সফল কৰক আৰু সুখৰ কৰক। সেই প্ৰেম কেতিয়াও ভাঙি নাযায়। তাৰোপৰি আপোনালোকে পাণ খাব পাৰে, যদি পাণ, মিঠা পাণ হওক, জৰ্দা পাণ হওক, ইজনে সিজনৰ জোঠা পাণ সৰস্বতী পূজাৰ দিনাখন, বসন্ত পঞ্চমীৰ দিনাখন স্বামী স্ত্ৰীয়ে হওক, প্ৰেমিক প্ৰেমিকাই হওক খায়, তেতিয়াহ'লে স্থায়ী হৈ জীৱনটো বা সংসাৰখন বা প্ৰেম যি ভালপোৱা প্ৰেমত পৰি আছে আপোনালোক, সেই প্ৰেম স্থায়ী আৰু সুখময় হয়। সৰস্বতী পূজাৰ দিনাখন সৰস্বতী মাৰ পূজাৰ লগতে দুৰ্গা পূজাও কৰিব পৰা যায়। মনৰ আশা পূৰণৰ বাবে বা শক্তিৰ বাবে বা প্ৰেমৰ বাবে আপোনালোকে হালধীয়া বস্ত্ৰ পিন্ধি পেলাই, হালধীয়া ফুলেৰে যিকোনো সৰিয়হ ফুলো হ'ব পাৰে, একো কথা নাই, হালধীয়া ফুলেৰে মা দুৰ্গাক পূজা অৰ্চনা কৰিলে শক্তিৰ লগতে প্ৰেমৰ সফল হোৱা, প্ৰেম অটুট ৰাখিবৰ কাৰণে কৰিব পাৰে। হালধীয়া বস্ত্ৰ পিন্ধিলে সৰস্বতী পূজাৰ দিনাখন অতি শুভ বুলি কোৱা যায়। গতিকে হালধীয়া বস্ত্ৰ পিন্ধিব পাৰে। যিকোনো মন্দিৰলৈ গৈ বা ঘৰতে আপোনালোকৰ যদি মা দুৰ্গাৰ ফটো বা মূৰ্তি আছে, তেওঁক পূজা আৰাধনা হালধীয়া ফুলেৰে কৰিলে সকলো ধৰণৰ মনোবাঞ্ছা পূৰণ কৰা হয় বুলি পুৰাণত লিখা দেখা পোৱা গৈছে। যিসকল বিদ্যাৰ্থীয়ে উচ্চ শিক্ষা লাভৰ বাবে চেষ্টা কৰি আছে বা তেওঁলোকে সেইদৰে পঢ়া শুনা কৰি আছে, তেওঁলোকে সৰস্বতী মাক সেইদিনাখন পূজা কৰি পায়সৰ গাখীৰ চাউলেৰে বনোৱা ক্ষীৰ বা পায়সেৰে তেওঁৰ চৰণত শৰাই দিলে মানে অতি শুভ ফল পায়। অন্নপ্ৰাশন কৰিব পাৰে সৰস্বতী পূজাৰ দিনাখন, কোনো দিন বাৰ ঠিক নকৰাকৈ হঠাতে যদি পাতিবলগীয়া থাকে, সৰস্বতী পূজাৰ দিনাখন অন্নপ্ৰাশন কৰিব পাৰে। তাৰোপৰি আপোনালোকে শিশুক কাণ ফুটাব পাৰে, ল'ৰা হওক ছোৱালী হওক, বসন্ত পঞ্চমীৰ দিনাখন
কাণ ফুটালে যথেষ্ট মংগলদায়ক হয়, খুব শুভ হয়। গতিকে শিশু যদি কিবা জীৱনত বাধাও আছে, বাধা আঁতৰে। গতিকে সৰস্বতী পূজাৰ দিনাখন অৰ্থাৎ বসন্ত পঞ্চমীৰ দিনাখন শিশুৰ ল'ৰাৰ বাওঁ কাণ আৰু ছোৱালীৰ দুইখন কাণেই ফুটাব পাৰে। তাৰোপৰি পুণ্য অৰ্জনৰ কাৰণে ব্ৰাহ্মণক বেদ দান কৰিব পাৰে। যদি ইচ্ছা কৰে, যদি আপোনালোকে বেদ আনি পেলাই কোনো ব্ৰাহ্মণক বা মন্দিৰত দান কৰে, অতি শুভ ফল বা পুণ্য প্ৰাপ্তি হোৱা দেখা যায়। মাঘ মাহৰ শুক্লা পঞ্চমীৰ দিনাখন অৰ্থাৎ বসন্ত পঞ্চমীৰ দিনাখন এই পূজা কৰা হয়, সৰস্বতী পূজা। এইবাৰ এই সৰস্বতী পূজা পৰিছে 25 জানুৱাৰী 12:30 পৰা লৈ পেলাই 26 জানুৱাৰী 12:30লৈকে। এই সময়খিনি শুভ সময়। আৰু ইয়াত সকলোখিনি উপায়ৰ উপৰিও সকলোতকৈ বেছি অধিক ভাল উপায় হৈছে আপোনালোকে শিশুৰ বিদ্যা আৰম্ভ কৰোৱা। যদি কোনো শিশুৰ এইবছৰত স্কুলত দিয়াৰ পাঠদান আৰম্ভ কৰাৰ আপোনালোকে কথা ভাবি থৈছে, তেতিয়াহ'লে শিশুৰ বিদ্যা আৰম্ভ কৰাব পাৰে, লিখাব পাৰে। ওম আখৰটো লিখালে ভাল। প্ৰথমতে ব্ৰাহ্মণৰ হতুৱাই কোনো পূজাস্থলীত লৈ গ'লে ব্ৰাহ্মণে সেই সকলোখিনি বিধি কৰাই দিয়ে। যদি সৰস্বতী পূজা বা ঘৰতো কৰাব পাৰে, ব্ৰাহ্মণ যদি পূজাস্থলীত নিবলৈ আপোনালোকৰ পূজা অনুষ্ঠানলৈ নিবলৈ অসুবিধা হয়, তেতিয়াহ'লে নিজে ঘৰতে শিশুৰ বিদ্যা আৰম্ভ কৰাব পাৰে, অতি শুভ। এই কামটো যদি কৰায়, শিশুৰ ভৱিষ্যত অতি উজ্জ্বল হয়, পঢ়া শুনাত একাগ্ৰতা বাঢ়ে আৰু জীৱনটো পঢ়া শুনাৰ প্ৰতি ধাউতিৰ ৰাপ বাঢ়ি যায়। সৰস্বতী পূজাৰ বাবে যিকেইটা উপায় দিলোঁ, যিকোনো এটা উপায় আপোনালোকে কৰক আৰু জীৱনটো সুখৰ কৰক। প্ৰেম বিবাহে হওক, বিবাহ পতি পত্নীয়ে হওক বা শিশুৰ বাবেই হওক, যিকোনো উপায় কৰক। দাম্পত্য জীৱন সুখময় কৰক, নিজৰ জীৱনটো উজ্জ্বল কৰক, শিশুৰ ভৱিষ্যত উজ্জ্বল কৰক আৰু নিজে সুখত থাকক। আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আপোনালোকৰ জ্যোতিষ ইনফৰমেশ্যন লিংক চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ, লাইক কৰিবলৈ নাপাহৰিব আৰু আপোনজনলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পুনৰ আন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ, নমস্কাৰ।